Good morning friends, welcome to my channel. আজি হল আপোনাৰ হৈছে লৰা আছে চাই কাৰ্টুন টিভি আৰু ৰাতিপুৱা খোৱা হৈ গ'ল কি বনালো দেখাব নোৱাৰিলো কাৰণ মানুহজন গুচি গ'ল কামলে বহুত দেৰিও হৈ আছিল মোৰো এইফালে দৌৰাদৌৰি হৈ আছিল কাৰণে শ্বুট কৰা নহল ভিডিঅটো কিন্তু এনেই মই বুটৰ দালি বনাইছিলো এয়া সাধাৰণ বুটৰ দালি সবে বনাই যেনেকৈ সবে বনাই মই হেনেকৈ বনাইছিলো সেইভাবে একচুয়ালি ভিডিঅটো বনোৱা নহল বাৰু এতিয়া দুপৰীয়া সাজ বনাম মানে ধৰক ভাজি এখন বনাব লাগিব আৰু ভাতকেটাটো বহাম এতিয়া লাও আগ বনাম বুলি ভাবিছিলো কাটি কুটি ৰেডি কৰো বনাও সময়ত আপোনালোকক দেখাম এয়া মই আৰু মোৰ লৰাই দুইটাই আমি দুইটাই ই লুকাই আছে লাজতে ই লাজ কৰে এই দিয়া এয়া লাও আগ চিঙি আনিলোগে কি ধুনিয়া হৈছে দেখিছেনে পাতবোৰ কি ধুনিয়া লাও আগ আজি এয়া বনাম মোৰ শাক ভাজি লাও আগটো হৈ গ'ল এতিয়া মই ইয়াতে বাদামখিনি দিম লাষ্টতে দিব লাগে বাদামখিনি দি অকণ সময় মিক্স কৰি পেলাই ঢাকি পেলাই থৈ দিলে হ'ল যেতিয়া মন যায় গৰমে গৰমে খাই দিব উলিয়াই পেলাই নহ'লে ঠাণ্ডা হ'লেও একো কথা নাই কিন্তু গৰম শাকহে খাব লাগে নিয়মমতে শাক বনাই কি খাব লাগে থৈ দিব নালাগে তো এইখিনিয়ে আৰু গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া আমি চাহ খাম না নিয়ৰে কি খাব হৰলিক্স খাম মই তাকাত আহিলে হৰলিক্স খালে কি হয় তাকত হয় ন এতিয়া মছলাখিনি ভাজি ল'ম যেতিয়ালৈকে তেলটো ওপৰলৈকে নাহে এইফালে ভাজি আছো মাছ এতিয়া ৰাতিৰ মাছৰ জোল আৰু ভাত কেৰেলা ভাজি আলুৰ সৈতে আৰু তিয়হ কাটি ৰাতি ভাত খালোঁ কিন্তু